গেলাছ কৰা হৈ গ'ল এতিয়া ঘৰলৈ যাম ৰাতিপুৱা উঠিছোঁ গৈ আছোঁ আৰু গৈ কিনে এতিয়া মেজি ঘৰত লগাম এই ঠাণ্ডা ঠাণ্ডা গান আৰু আহি নাপাই গ'লোঁ পৰাই নিছোঁ আৰু আমাৰ হিৰকে ৰখি আছে জ্বলাবৰ কাৰণে এতিয়া হিৰক হিৰকে ৰখি আছে ধুতি ধুতি পিন্ধিছে দেখা নাই দে লগা 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 সেই মেজান পালে কি গেছ লাই ডান্সা আমার মেজি ঘর লগাই আছো এটা প্ৰাণী অহা নাই দেখা নাই আমি ৰাতিপুৱা ঠাণ্ডা আমি দুটাই পুৰা গা চা ধুই কালি পেণ্ডিং কৰিছোঁ আমি আহি কেনে পুৰা জ্বলাম আৰু কপি আছোঁ দেখা নাই খালি জুই পোৱা লাগে এইটোৱে মেইন ঠাণ্ডাতে নাপায় এইখিনিতে যি জ্বলছে এইখিনি আৰু এইখিনি এতিয়াহে এই ইমান দেৰিকে আমিও আৰু জুই লগা হয় ন আৰু আমাৰ এটা নিয়ম আছে এনেকৈ কৰাই দিম লাহে লাহে জুই লাগি গ'ল আমাৰ মেজিকত জ্বলিল আকাশতে কিমান তৰা মাইনা আহি গ'ল মেজিকৰ পৰা কিমান পানী কোনোবাই জুখিছেনে আকাশতে কিমান তৰা কোনোবাই লিখিছেনে লিখিব জুখিব নোৱাৰা মৰম তো আজি যিহেতু বিহু উপলক্ষে অলপ মন্দিৰত ডাঙৰে ওলাই আহিলোঁ তো পাগলাটেক মন্দিৰত আমাৰ ওচৰতে পাগলাটেক মন্দিৰ আছে সেইকাৰণে যাম দেখাইছোঁ আৰু মন্দিৰটা দেখাইছোঁ আপোনাৰ দৃশ্যৰ লিংক থাকিব তাতে দেখি লওক পাগলাটেক মন্দিৰৰ পৰিৱেশটো কেনেকুৱা হয় ইয়াৰ ভিতৰত যাম গৈ নাই আৰু হৈ গ'ল এতিয়া তো ইয়াতে এনেই মই আগত এখন ভিডিঅ' বনাইছোঁ তো ইয়াতে সকলোকে এনেই অলপমান পৰিৱেশ দেখাই দিছোঁ আৰু এইটো মেইন মন্দিৰ তো ইয়াৰ পৰা এইফালে যদি যায় তো ইয়াতে এটা গণেশ মন্দিৰ আছে আৰু এটা গুহা আছে তো এইটো হৈছে গণেশ মন্দিৰ আৰু ইফালে গ'লে ইফালে যদি তাতে এনেকৈ আহে তো ইয়াতে এনেকৈ গুহা পাব এইটো এই দুটা পাণ্ডৱে সেয়া কৰিব গৈছে এই দুটাৰ ভিতৰত আহিব বহুত ডাঙৰ ডাঙৰ পাথৰ আছে দেখাই আছোঁ আপোনালোকক অনলাইন নামি যাম এতিয়া হৈ গ'ল এতিয়া ঘৰলৈ যাম আৰু ইয়াতে সন্মুখত দেখিছে এটা মানে শিৱৰ মূৰ্তি আছে আৰু তাত নাই এটা এনেই দেখিছে মাছ সেইটো দেখিছে কিমান ডাঙৰ কিমান ডাঙ 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 পুখুৰীত যাম মাছ মাৰিম তো দেখিব কিমান মাছ উঠে মোৰ বুকু আছে ভৰি নাযাবা দে পাহৰি মোৰ বুকু আছে ভৰি নাযাবা দে পাহৰি ওই শীতল গান হলো এই গান
আৰু ইয়াতে দেখিছে না মাছটো মাৰি আছে মানুহ চাওকচোন কিমান মানুহ আহিছে চাব আৰু এই মাঘ বিহুত কিন্তু এই মাছ মাৰাত এটা বেলেগ মানে না এই মাছ মাৰা এইটোৱে মানে এটা বেলেগ ইণ্টাৰেষ্ট চাচোন কিমান গধূলি জাপ পাইছে বহুত মাছ আছে দেই ইয়াতে মাছ মানে আবেলিকে মানে গোটেই যিমান আমাৰ গাঁৱত মানে এনেকৈ মন্দিৰ আছে তো গোটেইখিনি মন্দিৰতে মানে গাঁৱৰ মানুহখিনি এনেকৈ নাম ধৰি ধৰি যায় আপোনালোক তাত যাই কিনে দেখাই দি আছোঁ তো এতিয়া নাম ধৰা হৈ গ'ল আৰু ইয়াতে মানে প্ৰসাদ হিচাপে আমি এইটো বাটাচা বুলি কওঁ তো এই বাটাচা মানে প্ৰতিটা মন্দিৰতে তাৰ পিছদিনাখন নেক্সট দিনাখন গাঁৱৰ সকলো ঘৰে ঘৰে মানে এনেকৈ বিতৰণ কৰা হয় আৰু প্ৰসাদবিলাক প্ৰসাদ পাই গ'লোঁ তো ইহঁতো গৈছে ইয়াৰ পৰা আপোনালোকেও খাওক অলপ আৰু এতিয়া আমি পাগলাটেং মন্দিৰলৈ আহি পালোঁ তো ইয়াতে নাম ধৰিম ইয়াৰ পৰা আৰু বেলেগ এটা মন্দিৰলৈ যাম হৈ গ'ল ইয়াতো এতিয়া প্ৰসাদ খাই আমি এটা নেক্সট মন্দিৰলৈ যাম হিয়াতে মৰম উঠে উঠলি চিন্তামণি লময় আকুৱালি মৰমেৰে সাবতি লময় আকুৱালি মৰমেৰে আৰু আমি ফাইনেল এইটো শিৱ মন্দিৰ হয় এইটো এই পাহাৰৰ কাষতে আছে মন্দিৰ তো এতিয়া ইয়াতেও নাম ধৰিম আমি আগতে আহি পালোঁ অলপ এতিয়া মানে ইয়াতে নাম ধৰিম তো আমি আগতে আহি পালোঁ তো বাকীগিলা মানুহ আহি আছে তো এইখিনিতে ধৰি কিনে আৰু এই পাহাৰখন দেখিছে না ইমান ধুনীয়া তো ইয়াৰ পৰা এটা আপোনাক পিছত মানে ইয়াৰ পৰা এটা ভিডিঅ' বনাই দিম আপোনালোকে তো আমি ৰখাতে তো গাঁৱৰ মানুহবিলাক আহি পাল তো এতিয়া ইয়াতে নাম ধৰি আৰু এটা মন্দিৰ আছে তালৈকে যাম
আপোনালোকক আকৌ এবাৰ শেষত মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু যদি ভিডিঅ'টো যদি ভাল পালে আপোনালোকে আগলৈ শ্বেয়াৰ কৰি দিব আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো এনেকৈ নতুন ভিডিঅ' পাবৰ বাবে কাষত থকা বেল আইকনটো দবাই দিব ধন্যবাদ